হোম মিনিষ্ট্ৰীৰ যিটো পিয়ল হয় সেই পিয়লটো SC ST হিচাপে হয় কিন্তু অসমৰ জনগোষ্ঠী ভিত্তিক পিয়ল তেওঁলোকে নকৰে আৰু এইটো পলিচি হিচাপে ভাৰত চৰকাৰে নকৰে গতিকে আমি অসম চৰকাৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমূহৰ এটা সামাজিক পিয়ল আমি কৰিব পৰা যায় নেকি সেই কথাটো আমি বিবেচনা কৰি আছোঁ অসম চৰকাৰৰ তৰফৰ হোম মিনিষ্ট্ৰীৰ যিটো পিয়ল হয় সেই পিয়লটো SC ST হিচাপে হয় কিন্তু অসমৰ জনগোষ্ঠী ভিত্তিক পিয়ল তেওঁলোকে নকৰে আৰু এইটো পলিচি হিচাপে ভাৰত চৰকাৰে নকৰে গতিকে আমি অসম চৰকাৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমূহৰ এটা সামাজিক পিয়ল আমি কৰিব পৰা যায় নেকি সেই কথাটো আমি বিবেচনা কৰি আছোঁ অসম চৰকাৰৰ তৰফৰ হোম মিনিষ্ট্ৰীৰ যিটো পিয়ল হয় সেই পিয়লটো SC ST হিচাপে হয় কিন্তু অসমৰ জনগোষ্ঠী ভিত্তিক পিয়ল তেওঁলোকে নকৰে আৰু এইটো পলিচি হিচাপে ভাৰত চৰকাৰে নকৰে গতিকে আমি অসম চৰকাৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমূহৰ এটা সামাজিক পিয়ল আমি কৰিব পৰা যায় নেকি সেই কথাটো আমি বিবেচনা কৰি আছোঁ অসম চৰকাৰৰ তৰফৰ হোম মিনিষ্ট্ৰীৰ যিটো পিয়ল হয় সেই পিয়লটো SC ST হিচাপে হয় কিন্তু অসমৰ জনগোষ্ঠী ভিত্তিক পিয়ল তেওঁলোকে নকৰে আৰু এইটো পলিচি হিচাপে ভাৰত চৰকাৰে নকৰে গতিকে আমি অসম চৰকাৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমূহৰ এটা সামাজিক পিয়ল আমি কৰিব পৰা যায় নেকি সেই কথাটো আমি বিবেচনা কৰি আছোঁ অসম চৰকাৰৰ তৰফৰ হোম মিনিষ্ট্ৰীৰ যিটো পিয়ল হয় সেই পিয়লটো SC ST হিচাপে হয় কিন্তু অসমৰ জনগোষ্ঠী ভিত্তিক পিয়ল তেওঁলোকে নকৰে আৰু এইটো পলিচি হিচাপে ভাৰত চৰকাৰে নকৰে গতিকে আমি অসম চৰকাৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমূহৰ এটা সামাজিক পিয়ল আমি কৰিব পৰা যায় নেকি সেই কথাটো আমি বিবেচনা কৰি আছোঁ অসম চৰকাৰৰ তৰফৰ হোম মিনিষ্ট্ৰীৰ যিটো পিয়ল হয় সেই পিয়লটো SC ST হিচাপে হয় কিন্তু অসমৰ জনগোষ্ঠী ভিত্তিক পিয়ল তেওঁলোকে নকৰে আৰু এইটো পলিচি হিচাপে ভাৰত চৰকাৰে নকৰে গতিকে আমি অসম চৰকাৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমূহৰ এটা সামাজিক পিয়ল আমি কৰিব পৰা যায় নেকি সেই কথাটো আমি বিবেচনা কৰি আছোঁ অসম চৰকাৰৰ তৰফৰ হোম মিনিষ্ট্ৰীৰ যিটো পিয়ল হয় সেই পিয়লটো SC ST হিচাপে হয় কিন্তু অসমৰ জনগোষ্ঠী ভিত্তিক পিয়ল তেওঁলোকে নকৰে আৰু এইটো পলিচি হিচাপে ভাৰত চৰকাৰে নকৰে গতিকে আমি অসম চৰকাৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমূহৰ এটা সামাজিক পিয়ল আমি কৰিব পৰা যায় নেকি সেই কথাটো আমি বিবেচনা কৰি আছোঁ অসম চৰকাৰৰ তৰফৰ হোম মিনিষ্ট্ৰীৰ যিটো পিয়ল হয় সেই পিয়লটো SC ST হিচাপে হয় কিন্তু অসমৰ জনগোষ্ঠী ভিত্তিক পিয়ল তেওঁলোকে নকৰে আৰু এইটো পলিচি হিচাপে ভাৰত চৰকাৰে নকৰে গতিকে আমি অসম চৰকাৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমূহৰ এটা সামাজিক পিয়ল আমি কৰিব পৰা যায় নেকি সেই কথাটো আমি বিবেচনা কৰি আছোঁ অসম চৰকাৰৰ তৰফৰ হোম মিনিষ্ট্ৰীৰ যিটো পিয়ল হয় সেই পিয়লটো SC ST হিচাপে হয় কিন্তু অসমৰ জনগোষ্ঠী ভিত্তিক পিয়ল তেওঁলোকে নকৰে আৰু এইটো পলিচি হিচাপে ভাৰত চৰকাৰে নকৰে গতিকে আমি অসম চৰকাৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমূহৰ এটা সামাজিক পিয়ল আমি কৰিব পৰা যায় নেকি সেই কথাটো আমি বিবেচনা কৰি আছোঁ অসম চৰকাৰৰ তৰফৰ হোম মিনিষ্ট্ৰীৰ যিটো পিয়ল হয় সেই পিয়লটো SC ST হিচাপে হয় কিন্তু অসমৰ জনগোষ্ঠী ভিত্তিক পিয়ল তেওঁলোকে নকৰে আৰু এইটো পলিচি হিচাপে ভাৰত চৰকাৰে নকৰে গতিকে আমি অসম চৰকাৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমূহৰ এটা সামাজিক পিয়ল আমি কৰিব পৰা যায় নেকি সেই কথাটো আমি বিবেচনা কৰি আছোঁ অসম চৰকাৰৰ